হাই গাইজ, মই আজি আহিছোঁ দমদমাৰ পৰা ডিমু পথত। এই পথটো দেখুৱাৰ কাৰণে আজি আপোনালোকক বিশেষ এটা ভিডিঅ' আপোনালোকক দেখুৱাম। আমাৰ যিটো দমদমাৰ পৰা ডিমুলৈকে যোৱা ৰাস্তা আছে, এই ৰাস্তাটো অতিকৈ বৰ বেয়া হৈছে আৰু আপোনালোকক মই এই ভিডিঅ'টো দেখুৱাই আছোঁ। যোৱাকালি আমাৰ পিজু হাজৰিকা ডাঙৰীয়া ইয়াতে এই ৰাস্তাটোৰে অহা যোৱা কৰিছে। মই তেখেতকো বিশেষভাৱে মই অনুৰোধ জনাইছোঁ এই ৰাস্তাটোৰ বিষয়ে, যে এই ৰাস্তাটো আপুনি অতি শীঘ্ৰে বনোৱাৰ কাৰণে বা আমাৰ কৰ্তৃপক্ষক আপুনি দিয়া পৰামৰ্শ দিয়ক। এই ৰাস্তাটোত বহুত অসুবিধা আছে, বহুত স্কুলীয়া ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি বহুত অসুবিধাৰ সন্মুখীন হৈছে। এই ৰাস্তাটো আপোনালোকক মই দেখুৱাইছোঁ। আৰু লগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনালোঁ, এই দমদমৰ পৰা ডিমুলৈকে যোৱা ৰাস্তাটো অতিকৈ বৰ বেয়া হৈছে। আপোনালোকক মই দেখুৱাই আছোঁ। এই গাড়ীবিলাক বা আপোনালোকে দিয়া এই স্কুটিবিলাকৰ যিবিলাক ষ্টুডেণ্টবিলাক মানে এইবিলাক চলাই আছে, এই ৰাস্তাটোত বহুত এক্সিডেণ্ট হৈছে। সেয়ে আপোনালোকে ন্যায় কৰি এই ৰাস্তাটো অতি শীঘ্ৰে বনোৱাৰ বাবে আপোনালোকক মই অনুৰোধ জনালোঁ। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষক মই আপোনালোকক জনাম যে এই ৰাস্তাটোৰ সবিশেষ আপোনালোকে ভালদৰে নিৰীক্ষণ দিয়ক। এই ৰাস্তাটো একদম অসুবিধা হৈছে। আমাৰ মাননীয় বিধায়িকা সুমন হৰিপ্ৰভা বাইদেউকো মই অনুৰোধ জনালোঁ যে আমাৰ বহুতো ষ্টুডেণ্ট কলেজীয়া ল'ৰাবিলাক আছে যে দাদা আমাৰ এই ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হৈছে। এইটো আপোনাৰ চেনেলটোৰ দ্বাৰাই এই বস্তুটো আপুনি দেখুৱাওক আৰু যাতে আমাৰ MLA বাইদেউ অলপ গুৰুত্ব দিয়ে। সেয়ে মই আপোনালোক এই ৰাস্তাটো দেখুৱালোঁ। স্কুলীয়া ল'ৰা ষ্টুডেণ্টবিলাক কলেজীয়া ল'ৰাবিলাক বহুত দূৰৰ পৰা আহে। এই গাড়ী মটৰ যোৱাত বহুত অসুবিধা হৈছে।
পুৰা টাইটকৈ মিলি যাব আছে দে তাত কৰা অঁ মই না ভাল কৰি আনিছোঁ মোটাৰটো টেম্পাৰেচাৰ আছে টেম্পাৰেচাৰটো চাৱাই নাই টেম্পাৰেচাৰ চাই পেলাই ক'ত দিছে সিহঁতে অঁ অঁ মেঘাৰ মাৰি পেলাই এটা ভুল নাচায় ভুল দামী ভিক্ষাৰী বুজিব নাই আৰু বোলা কিনিনো দামী ভিক্ষাৰী কোনে মনা গুচি অঁ ডাঙৰ গিলে ডাঙৰ দামী ভিক্ষাৰী ভিক্ষাৰী বলৰ সেইটো সেই ভিক্ষাৰী তই জানো না যাতে নামচোন নামি ফেলে পানী পাৰ হৈ যাম অলপ আগুৱাই দিওঁ